এইবাৰ হলিত কেৱল পে 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 এইটো সকলোৰে গোটেই মুখে মুখে আজি এই শব্দটো আছে আৰু আজি তাৰিখত কৰিশ্মা এক জনপ্ৰিয় নাম আৰু নাগাৰা নামক কিন্তু আজি কেৱল মই ভাবোঁ যে নামনি অসমৰ বিভিন্ন ঠাইত মানে নাগাৰা নাম আজি সীমাবদ্ধ হৈছিলে কিন্তু আজি উজনি অসমত নাগাৰা নামৰ জনপ্ৰিয়তা বাঢ়িছে। আমি নাগাৰা নামৰ বিভিন্ন আমি আগতে গান কৰোঁ যদিও আমি মানে ফিউজন কৰোঁ কিন্তু আমি এককভাৱে আমি নাগাৰা নাম মই নিজেও কৰা নাই কিন্তু এতিয়া এনেকুৱা লাগিছে যেন ময়ো নাগাৰা নাম কৰিম ময়ো নাগাৰা নামৰ এটা মানে গান কৰি কিনে ৰাইজৰ মাজত এৰি দিম কাৰণ কিয় গোটেই বিশ্বত আজি নাগাৰা নাম আজি আচলতে মানে জনপ্ৰিয় হৈছে আৰু আমাৰ ইমান ধুনীয়া এটা মানে নাগাৰা নামে হওক বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ নামঘোষা আছে হেৰি আছে আমাৰ গায়ন বায়ন আছে বিভিন্ন ধৰণৰ শৈলী বেলেগ বেলেগ আৰু এই নাগাৰা নামটো আমি দেখি আহিছোঁ যে আমি যিবিলাক গান সৃষ্টি কৰোঁ আমাৰ কিছুমান জনপ্ৰিয় বিহু আছে বা আমাৰ জনপ্ৰিয় কিছুমান গান আছে সেই গানসমূহ কিন্তু পেৰডি আকাৰত মানে আমি নাগাৰা নামত আমি ব্যৱহাৰ হোৱা দেখিছোঁ আৰু এই কৰা ডেফিনেটলি নাই কৰা আৰু কৰিশ্মা নাটক আমি আচলতে আগুৱাই নিব লাগে খুব এগৰাকী সুন্দৰ প্ৰতিভা বুলি ক'ব লাগিব। নাগাৰা নামক আজি জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত কৰিশ্মাৰ ভূমিকা অতুলনীয় এইখিনি কথা আমি অসমীয়া ৰাইজে আমি পাহৰিলে নহ'ব। কৰিশ্মাৰ লগত আমি আছোঁ আমি সাংস্কৃতিক যিমানসকল আমি ব্যক্তি আছে বা আমি শিল্পী সমাজ কৰিশ্মাৰ লগত আছোঁ। কৰিশ্মাক কোনেও নিষিদ্ধ কৰিব নোৱাৰে কৰিশ্মাক কোনেও বৰ্জন কৰিব নোৱাৰে আৰু শিল্পী কেতিয়াও বৰ্জন নহয় শিল্পী কেতিয়াও নিষিদ্ধ নহয় এইটো কোনেও কৰিব নোৱাৰে আৰু সেইটো সেই যিটো অনুষ্ঠানে কাৰোবাক নিষিদ্ধ কৰিব যাব বা বৰ্জন কৰিব যাব তেখেতসকলকে ৰাইজে বৰ্জন কৰিব সেইটো কিন্তু তেখেতসকলেও অনুধাৱন কৰা উচিত। সেইকাৰণে বিতৰ্ক নালাগে। কৰিশ্মাই যদি কিবা ভুল কৰিছে কাৰোবাৰ যদি আৱেগত আচলতে আৱেগ অনুভূতিত যদি আঘাত সানিছে সেইখিনি আমি ভাল আমি যোগাত্মক দৃষ্টিৰে বা আমি ভাল আচলতে সমালোচনাৰো সমালোচনাৰো তেখেতক আমি যোগাত্মক সমালোচনাৰো আমি তেখেতক আমি এইখিনি শুধৰাই দিবলৈ আমি পাৰোঁ কিন্তু এনেকুৱা হ'ব নালাগে আক্ৰোশমূলকভাৱে আক্ৰমণ কৰিব নালাগে। একদম উঠি অহা এগৰাকী কণমানি যুৱতী যিয়ে প্ৰয়াস কৰিছে নাগাৰা নামটোক এনেকৈ কৰিবৰ কাৰণে আৰু সেইটো একো বেয়া অশ্লীল এটা শব্দ কোৱা নাই। পেপে পেপেটো বিয়া নামৰ সুৰ এটা তেখেতে হেৰি কৰিছে এইটো খুব ভাল লাগিছে। আজি দেখিছোঁ গোটেই এইবাৰ হলিত কেৱল পে 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 এইটো সকলোৰে গোটেই মুখে মুখে আজি এই শব্দটো আছে ইয়াত কোনো বেয়া নহয় কিন্তু নাগাৰা নামক বিকৃতকৰণ কোনেও কৰিব নালাগে মই সেইটোত আমি কেতিয়াও একমত নহয় কিন্তু কৰিশ্মা নাথে নাগাৰা নামক বিকৃত কৰা নাই সেইটো আমাৰ দৃষ্টিভংগী বুলি আমি ভাবোঁ।